हेलो गाइस মই দুনু লৈ আহিলে আপোনালোকে এটা নতুন ভিডিও আৰু আজি কি আছে জানে আজি মানে খানা চাব বলক এই সান্ধাৰ কথা বাহে কিনা দিছিল এনেকে বেয়া কথা কৈ আছে কলু এলুৱা কি কথা নাইস ইয়া দালি এজনী সব কেনেকে বহি আছে আৰু এটো খুনি আমাৰ বহি আছে কেনেকে দিছ আমাৰ মা হেয়া হল মাছ তলতে আছে মাংস এয়া সবজি ও দুভাগৰ সবজি যে কি মানে একেটাই হ'ব আচ্ছা ও হাই দেতা 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 হাই হাই এজনী আইতা এটো আমাৰ বৰ্তা এজনী আমাৰ বৰমা এজনী খুৰী খোৱা হাই এজনী আমাৰ ভন্টি মানস কত গল দেতা হাই মুনবা হাই কৈ দিয়া মুনবা হাই এটো দেতা আৰু আমাৰ খানা আমাৰ সব এটো আমাৰ পৰিয়াল আৰু দুটা আছে যেনিবা পৰিয়ালত দাদা আৰু ভাইটি দাদা যা লৈ আজ পানী ইস্কাপ লৈ আও নে নাছে দাদা দেখি না এ বঢ়িয়া আমার বয় এক নম্বর এনেকে কিবা এটা কৰি লাভ দিয়ে দিয়া দিয়া সবকে দিয়া ভালকে দিয়া জানি না পকিলু বুয়ে বিচাৰিব আকৌ নালাগে দে আশীৰ্বাদ ঠেং দুখন দে দে উলিয়াই দে ক'ত তলত সোমাই থৈ দিছ ঠেং দুখন দে হ'ব দে এতিয়া কালি ভাত পানী খাই বহুত ৰাতি হ'ল আৰু ভিডিঅ'টো বনোৱা নহ'ল আজি কি বাই কাম কৰি আছে কাপোৰ ইস্ত্ৰি কৰি আছে চাব আপোনালোকে তাই নাচি নাচি কাম কৰি আছে দেখাই আছোঁ আকৌ আৰু আমাৰ বাঁহী বাদক পুৰা বাঁহীত সোমাই গৈছে হ'ব দে এনেই বজাব নোৱাৰো শুকে নাথাকিবি ভাইটি বজাবতো নোৱাৰে এনেই শুকুৱাই থাকিব খালি মুনবা হাই কিবা এটা কৈ দে মোৰ মুখতে ভাত ওলোৱা নাই ডাইলগ চা তাৰ আৰু মোৰতো এক্সাম চলি আছে আপোনালোকে জানে ৰ না বে কি যে পাগল এক্সাম চলি আছে আৰু আজি পলিটিকেল চিলেকশ্যন একদম বেয়া হৈছে এক্সাম আৰু আছামিছ আছে পঢ়ি আছোঁ মই আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব